হৰেণে ২৬ বছৰ বয়সত ১৯ বছৰীয়া কবিতাৰ লগত নতুন জীৱন আৰম্ভ কৰে। গাঁৱে গাঁৱে বস্তু বিক্ৰী কৰাটোৱে তেওঁৰ একমাত্ৰ কৰ্ম আছিল। এনেদৰে ঘূৰি ফুৰোঁতে কবিতাক লগ পাই ভাল পাইছিল আৰু এদিন পলুৱাই আনিছিল। দিনটো ঘূৰি আহি সন্ধিয়া ঘাটিত পেগ মৰাৰ অভ্যাস হৰেণৰ তেতিয়াও আছিল। এদিন হৰেণৰ খং উঠিছিল আৰু মদাহী এজনক মাৰধৰ কৰিহে শান্ত হৈছিল। পেগ এটা মাৰিছিল মাত্ৰ। তেতিয়াই মদাহীজনে কৈছিল, তোৰজনীক লক্ষ্য কৰিবি, বলেনৰ পুতেকে ঘৰত সোমাই কি কৰে কোনে জানে। সি ইমান ভাল মানুহ নহয় দিয়কচোন। মাক দেউতাকে ভালদৰে চকুৰে দেখা নাপায়। মদাহীৰ কথা শুনি তেওঁক মাৰিছিল। পত্নীৰ প্ৰতি বিশ্বাস আছিল বাবে সিমানখিনি শুনাৰ পাছতো পত্নীক বেলেগ ভবা নাছিল। মদাহী বুলি কথাটো গুৰুত্ব দিয়া নাছিল। বলেনৰ পুতেক হৰেণৰ বেষ্ট পাৰ্টনাৰ। বোৱাৰীৰ বিষয়ে হৰেণৰ মাকৰ কাণত পৰাত কৈছিল, বোৱাৰী, গাঁৱৰ মানুহে কিবা কিবি কয় দেখোন, শুনি ভাল নালাগে। কবিতাৰ খং উঠিছিল। শাহুৱেকৰ লগত কাজিয়া কৰি সন্ধিয়া স্বামী কান্দি কান্দি কৈ দিছিল, তোমাৰ মায়ে এনে বদনাম কৰিবলৈ বিচাৰিছে, মই কি কৰোঁ। হৰেণৰ বুকুত জুই জ্বলি উঠিছিল। মিছা বদনাম দিব বিচাৰিছে বুলি ভাবি মাক দেউতাক ঘৰৰ পৰা উলিয়াই দিছিল। বুঢ়া বুঢ়ী হালে একমাত্ৰ জী জোঁৱাইৰ কাষ চাপিছিল। বোৱাৰীৰ কাৰণে এনেদশা হ'ল বুলি গাঁৱৰ মানুহে অনুভৱ কৰিছিল। হৰেণে আকৌ মাক দেউতাক আনিবলৈ বিচাৰিছিল যদিও পত্নীয়ে স্পষ্টকৈ বুজাই দিছিল যে বুঢ়া বুঢ়ীৰ লগত থাকিব নোৱাৰিম বুলি। পত্নীৰ কথামতে মাক দেউতাক দ্বিতীয়বাৰ কোনোদিনে অনা নাছিল। বুঢ়া বুঢ়ী হালে এদিন জী জোঁৱাই ঘৰতে শেষ নিশ্বাস ত্যাগ কৰিলে। জীৱনৰ অন্তিম ক্ষণত হৰেণক কৈ গৈছিল, বোৱাৰীৰ চৰিত্ৰ ভাল দেখা নাইও, অলপ চাবি, ভাল হ'বলৈ কবি। এনেধৰণৰ কথা শুনি এদিন পত্নীক শাৰীৰিকভাৱে অত্যাচাৰ চলাইছিল। কবিতা কান্দি উঠি কৈছিল, মৰাৰ সময়তো বদনাম দিবলৈ এৰি নিদিলে বুঢ়াটোৱে ভাল নহয়, মই নিজে সাৱধান হৈ জীয়াই আছিলোঁ। ঘটনাটো ডাঙৰ নহওক বুলিহে কাকো কোৱা নাছিলোঁ। বাপেৰে মোৰ লগত থাকিলে তুমি ভাল পালেহেঁতেন। বেলেগৰ কথা ধৰি ইমান অত্যাচাৰ, তোমাক কিয় ভাল পালোঁ। কবিতাৰ কান্দোনত হৰেণৰ চকুৰ পানী টপ টপকৈ পৰিছিল। দ্বিতীয়বাৰ পত্নীক টানকৈ এটা কথাও কোৱা নাছিল। কবিতাৰ বিষয়ে যদি কোনোবাই বেয়াকৈ এটা শব্দ কৈছিল, তয়াময়া ফাইট চলিছিল আৰু পত্নীয়ে হৰেণক প্ৰশংসা কৰিছিল। হৰেণে পত্নীৰ যিকোনো কথা অমান্য কৰা নাছিল। বিশেষকৈ পত্নীৰ কথা ধৰি আনৰ লগত কাজিয়া কৰাটো ১ নম্বৰত আছিল। কবিতাৰ কথা ধৰি বাই ভিনীয়েকৰ সূত্ৰ হৈ পৰিছিল। বাই ভিনীয়ে তথাপিও খবৰ লৈছিল হৰেণহঁতক। সময়ত সিহঁতৰ দুগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তান ডাঙৰ দীঘল হ'ল। মাজে মাজে ল'ৰা ছোৱালী মাকৰ লগত কাজিয়া লাগিব ধৰিলে। লাজ লাগে তোমাৰ ব্যৱহাৰ। কবিতা নীৰৱতা পালন কৰিছিল। হৰেণে কেৱল গালি পাৰিছিল, লাজ নালাগে কাজিয়া কৰিবলৈ। হৰেণ আৰু কবিতা বুঢ়া বুঢ়ী শাৰীত আহি পালে। জোঁৱাই বোৱাৰী আৰু নাতি নাতিনীৰ মুখ দেখিলে। কবিতা পুত্ৰ বোৱাৰীৰ সৈতে লেতেৰা কাজিয়া লগাত সহ্য কৰিব নোৱাৰি দুই পুত্ৰ বেলেগ হৈ গ'ল। হৰেণে আকৌ গাঁৱে গাঁৱে বস্তু বিক্ৰী কৰি খাব লগা হৈছিল। আগৰ দৰে হৰেণে ভাল উপাৰ্জন কৰিব নোৱাৰিছিল। দূৰ দূৰণিৰ গাঁৱলৈ গৈ বস্তু বিক্ৰী কৰিব নোৱাৰিছিল। ভাগৰুৱা হৈ পৰিছিল। উপাৰ্জন টকাৰে যেনে তেনে খাবলৈ হৈছিল। দুই পুত্ৰ মডেলিং পত্নীৰ সৈতে আধুনিক জীৱন ধাৰণ কৰিছিল। মাক দেউতাক খবৰ খাতি ল'বলৈ মনত পৰা নাছিল। এফালে কবিতাৰ স্বাস্থ্য ভালে নাথাকে, ঘনে ঘনে ৰোগীয়া হৈ পৰে। ভাল চিকিৎসা কৰিবলৈ হাতত নাছিল ধন। দুই পুত্ৰৰ চাকৰি আছিল যদিও খবৰে লোৱা নাছিল। দিনে দিনে কবিতাৰ বেমাৰ বেছি হ'বলৈ ধৰিছিল। কবিতাৰ বেমাৰ বেছিকৈ বাঢ়ি যোৱা জী জোঁৱাইক মাতিছিল। জী জোঁৱাই আহি কবিতাক হস্পিটেলত কেইবাবাৰো ভৰ্তি কৰা হয় যদিও আৰোগ্য লাভ নকৰিলে। তাৰ পিছত ঘৰতে দিন মাহ আৰু বছৰ ধৰি গাঁৱলীয়া চিকিৎসা কৰা হয়, তথাপি ভাল কৰিব নোৱাৰিলে কবিতাক। তেওঁৰ দেহৰ হাড় কেইডাল এটা এটাকৈ স্পষ্টকৈ দেখা পোৱা গৈছিল। দেহত মাংস নাইকিয়া হৈছিল যদিও মুখেৰে স্পষ্টকৈ ক'ব পাৰিছিল। কি আচৰিত ধৰণৰ বেমাৰ আছিল। ঠাইতে হাগি মুতি টাও টাওকৈ মাতিছিল। দেহত লাগি থকা মাংস গেলি পচি গন্ধ ওলাইছিল। তথাপিও কবিতাৰ মুখৰ মাত অলপো কমি যোৱা নাছিল। বাহিৰৰ পৰা শুনিলে ক'ব যে এগৰাকী সুস্থ সবল মহিলাৰ মাত। ভিতৰত সোমাই দেখিয়ে ভয় খাই পলাই যাবলৈ ধৰিব, যেন কংকালটোহে মাত মাতিছে। কবিতাৰ তেনেকুৱা অৱস্থাত অৱশ্যে সকলোৰে কাষত আহিছে। হৰেণে দিন ৰাতি একাকাৰ কৰি পত্নীক যত্ন কৰিছিল। কবিতা নিজেই মৃত্যুৰ কামনা কৰিছিল। কিন্তু যম ৰজাই তেওঁক কিহৰ বাবে লৈ নাযায় কোনেও নাজানে। যন্ত্ৰণাত ভুগি থকাৰ বাবে স্বামীও নেদেখাজনক দুখেৰে প্ৰাৰ্থনা জনাইছিল যে প্ৰভু মোৰ পত্নীক লৈ যোৱা, শাস্তি আৰু নিদিবা। হৰেণৰ
কৰুণ মিনতি কবিতাই শুনিছিল আৰু কাষলৈ মাতি স্বামীক কৈছিল, মই পাপী, মোক পাপে লাগি ধৰিছে নেকি? মই তোমাক বহুত ঠগিছোঁ, বহুত অন্যায় কৰিছোঁ, মই ক্ষমাৰ যোগ্য নহয়। কবিতাই নিজৰ কাহিনী আৰম্ভ কৰিলে। আমি নতুন জীৱন আৰম্ভ কৰাৰ ঠিক 15 দিনৰ পাছত বলেনৰ পুতেক নৰেন আমাৰ ঘৰলৈ আহিছিল। তেতিয়া তুমি ওলাই গৈছিল ব্যৱসায়ৰ বাবে। বহিবলৈ দিয়াত নৰেনে বহিছিল, শাহু শহুৰেও ঘৰতে আছিল। গাখীৰ চাহ একাপ বনাই আগবঢ়াই দিছিলোঁ, কিন্তু সি চাহ কাপত নধৰি মোৰ হাতত ধৰিছিল। গৰম চাহ পুৰি মোৰ কাপোৰ কানি লেতেৰা হৈ গৈছিল। মই তেওঁক জোৰকৈ ক'ব নোৱাৰিলোঁ, কাৰণ ওচৰতে শাহু শহুৰ বহি আছিল। মই নিজে লাজ অনুভৱ কৰি আমাৰ ৰুমলৈ সোমাই পৰিলোঁ। ৰুমৰ ভিতৰত সোমাই মই লেতেৰা কাপোৰ খুলি বেলেগ কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিলোঁ। তেনে সময়তে নৰেনে মোক পাছফালৰ পৰা সাৱটি ধৰিছিল আৰু গালে মুখে চুম্বন কৰি কৈছিল, তুমি ইমান ধুনীয়া। তেনেতে শাহুমায়ে মাত লগাই আমাৰ ৰুমলৈ আহিবলৈ ধৰিছিল। ভয়ত নৰেনক বিচনাৰ তলত লুকুৱাই ৰাখিছিলোঁ। মোৰ থৰ থৰকৈ কোপনি উঠিছিল। বদনাম হ'ব বুলি ভয়ত নৰেনৰ কথা কোৱা নাছিলোঁ। শাহুমায়ে অলপ সময় মোৰ লগত কথা পাতি ওলাই যোৱাৰ পাছত নৰেনক ওলাই যাবলৈ হাতজোৰ কৰিছিলোঁ, কিন্তু সি আকৌ মোক সাৱটি ধৰি উত্তেজিত হৈ পৰিছিল আৰু অনুৰোধ কৰিছিল, তোমাৰ এই ধুনীয়া চেহেৰাটো এবাৰ ভোগ কৰিবলৈ দিয়া। বাহিৰৰ চালিত শাহু শহুৰে বহি আছিল, তথাপিও মোৰ লগত বেয়া কাম কৰিবলৈ সাহসেৰে যুঁজ দিছিল। ভয়ত শাহু শহুৰ যে বাহিৰতে আছিল, নৰেনক কৈছিলোঁ। শাহু শহুৰে ভালদৰে যে নেদেখে আৰু নুশুনে। নৰেন কোৱাৰ পাছতহে প্ৰথমে বুজি পাইছিলোঁ। সেই সুযোগতে নৰেনে প্ৰথম দিন মোৰ লগত ঘণ্টা ঘণ্টা ধৰি শুই আছিল, কিন্তু ভয়ত তোমাক কোৱা নাছিলোঁ। তাৰ দ্বিতীয় দিনাখন তুমি মাত্ৰ ওলাই গৈছিল, তেতিয়াই সুযোগ পাই নৰেনে আমাৰ ৰুমলৈ সোমাই পৰিছিল। সেইদিনাও মোক সাৱটি লৈ য'তে ত'তে চুম্বন কৰিবলৈ ধৰিছিল। তেনে সময়তে তুমি আকৌ ঘৰলৈ উভতি আহিছিল কিবা এটা কাৰণে। তুমি নিচেই দৰজাৰ কাষত আহি মাতিছিল। ভয় কৰিছিলোঁ যদিওবা বহুত সাহসেৰে তোমাক খুচুৰা পইচাৰ মোনাটো ওলাই দিছিলোঁ। ভিতৰত নৰেন থকাৰ বাবে তোমাক সোমাবলৈ দিয়া নাছিলোঁ। ভিতৰলৈ সোমালেই সেইদিনাই তোমাৰ নৰেনৰ লগত বন্ধুত্ব শেষ হৈ গ'লহেঁতেন। হয়তো সেইদিনাই আমাৰ যুগ্ম জীৱন অন্ত পৰিলহেঁতেন। আমাৰ যুগ্ম জীৱন আধৰুৱা নহওক বুলি ঘটনাটো গোপনে ৰাখিছিলোঁ। লাহে লাহে নৰেনকে ভাল লগা হৈছিল। সেই প্ৰতিদিনে আহি মোক দুৰ্বল বনাই থৈ গৈছিল। সেইবাবে প্ৰতিনিশা তোমাক সেই সুখ দিব পৰা নাছিলোঁ। তোমাক কেৱল বেমাৰৰ অজুহাত দেখুৱাই চৰম সুখৰ পৰা বঞ্চিত কৰিছিলোঁ। মোক ক্ষমা কৰি দিয়া। শাহু শহুৰ অত্যাচাৰৰ বলি হৈছিল কেৱল মোৰ বাবে। তুমি মোৰ প্ৰতি বহুত মৰম আছিল। মই তোমাক বুজিও নুবুজা ভাও ধৰিছিলোঁ। মোৰ জীৱনৰ অন্তিম সময়লৈকে কাষত আছে কেৱল তুমি, নৰেন নহয়। কিন্তু মোৰ ধুনীয়া চেহেৰাটো কিয় তাক ভোগ কৰিবলৈ দিলোঁ, ভাবি তৎ পোৱা নাই। নৰেন সেইদিনাৰ পৰা মোৰ কাষলৈ অহা নাছিল, যিদিনাৰ পৰা মই ৰুগীয়া হৈ পৰিছিলোঁ। মোৰ ছোৱালীজনীক ক'বা যাতে নিজৰ স্বামীৰ লগতে গোটেই জীৱন সত্যতাৰে পাৰ কৰে। শেষত কম, মোৰ এই তিনিওটা সন্তানৰ বাপেক নৰেন। কবিতা নিজৰ ঘটি যোৱা ঘটনাৰ কাহিনী কোৱাৰ পাছতেই মুখৰ মাত বন্ধ হৈছিল। কেৱল দুচকুৰে পানী ওলাইছিল। হৰেনেও চকুৰ পানী টুকি টুকি নিজেই নিজকে ক'বলৈ ধৰিছিল, মই কিয় মদাহীজনৰ কথা বিশ্বাস নকৰিলোঁ, কিয় মাক দেউতাকৰ কথা নুশুনিলোঁ। হয়তো তোমাক শুদ্ধ পথত আনিবলৈ সক্ষম হ'লহেঁতেন। সেই তেতিয়াই কিয় তুমি নকলা, সেই তেতিয়াই ময়ো কিয় অলপ হ'লেও অনুভৱ নকৰিলোঁ। কবিতাই মুখেৰে ক'ব নোৱাৰিলোঁ, হয়তো কাণেৰে শুনিছিল, হয়তো আৰু কিবা ক'বলৈ বিচাৰিছিল যদিও ক'ব পৰা নাছিল। কেৱল পানীৰে ভৰি পৰা দুচকুৰে হৰেনৰ মুখলৈ চাই চাই চিৰদিনৰ বাবে চকু মুদি হৈ পৰিছিল। বন্ধুসকল, এইটো আছিল আমাৰ আজিৰ কাহিনী। ভাল পালে ভিডিঅ'টো লাইক এটা কৰি আপোনজনলৈ শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ঘণ্টিটো বজাই অলটোত ক্লিক কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আজিলৈ আহোঁ আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।